এডিআৰই 2.0 এতিয়া হ'ব গৈ আছে আপোনালোকে গম পাই চাগে মোৰ ওচৰত আছে এটা কুৱেশ্যন পেপাৰ নন টেকনিকেলৰ আৰু এই নন টেকনিকেলৰ থাৰ্ড গ্ৰেডৰ লেভেলৰ কুৱেশ্যন পেপাৰ হয় এইটো চাব পাৰিছে নন টেকনিকেলৰ কুৱেশ্যন পেপাৰ হয় মই আপোনালোকৰ কাৰণে জেৰক্স হৈ ধুনীয়াকৈ আনিছোঁ আপোনালোকক দেখাবৰ কাৰণে ভালকৈ আপোনালোকক বুজাই দিম বন্ধুসকল এডিআৰই 2.0 হ'ব গৈ আছে ইয়াৰ আপোনাৰ মানে প্ৰিলিমছ এক্সাম মেইনছ এক্সাম কেনেধৰণৰ প্ৰচেছত হ'ব সম্পূৰ্ণভাৱে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি জনাই দিব বিচাৰিছোঁ তো প্ৰথমতে সকলোকে স্বাগতম কৰিছোঁ আমাৰ চেনেলটোলৈ গতিকে বন্ধুসকল মেইনছ ফাৰ্ষ্টত হৈছে তিনিটা ষ্টেপত হ'ব ছাৰ যিহেতু কৈছে এটা প্ৰিলিমছ থাকিব তাৰপিছত আপোনাৰ মেইনছ থাকিব আৰু থাৰ্ড পজিশ্যন আপোনাৰ ইণ্টাৰভিউ থাকিব ঠিক আছে ইণ্টাৰভিউটো থাকিব ইণ্টাৰভিউত কোৱালিফাই হ'লে আপোনালোকৰ মানে আৰু ফ'ৰ্থত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'ব আৰু আপোনালোকৰ নেক্সটত কি হ'ব আপোনালোকৰ ইণ্টাৰভিউতে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ইণ্টাৰভিউতে হৈ যাব মেৰিট লিষ্টত নাম আহিলে ডাইৰেক্ট চিলেকশ্যন হৈ যাব মানে এতিয়ালৈকে মানে আপোনালোকৰ মেইন তিনিটা ষ্টেপ মেইন হয় প্ৰিলিমছ মেইন আৰু ইণ্টাৰভিউ এই তিনিটা ষ্টেপ মেইন হয় বাকী এই তিনিটা ষ্টেপ যদি কমপ্লিট হয় আপোনালোকৰ থাৰ্ড আৰু ফ'ৰ্থ লেভেলৰ ফ'ৰ্থ আৰু ফিফ্থ এইটো ডাইৰেক্ট আপোনাৰ মানে ভেকেঞ্চিটো পাইছে আৰু ধৰি লওক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ক্ষেত্ৰত তেতিয়া গম পাই চাগে এইটো তিনিটা যোনটো লেভেলত হ'ব গৈ আছে গতিকে কেনেধৰণৰ হ'ব গতিকে মোৰ তাত এটা কুৱেশ্যন পেপাৰ আছে অলপমান বুজাই দিব বিচাৰিছোঁ ফাৰ্ষ্টত আপোনালোকৰ OMR চিটৰ অলমষ্ট জানেই মই এক্সট্ৰাকৈ এক্সপ্লেইন কৰি নাথাকোঁ ধৰি লওক ফাৰ্ষ্টৰ কুৱেশ্যনটো আছিলে ধৰি লওক এনেকুৱা ধৰণৰ আছে হোৱাট ইজ দ্য বাৰ্ড অফ নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া ঠিক আছে এনেধৰণে মানে কুৱেশ্যন এটা সুধিছে ছাপ'জ তো প্ৰিলিমছ যদি আপোনালোকে মানে কি হয় এইবোৰ প্ৰিলিমছ এক্সামৰ হয় এইবোৰ ধুনীয়াকৈ যদি কোৱালিফাই কৰি দিয়ে আপোনালোকে মানে এই এক্সামৰ মানে কুৱেশ্যন পেপাৰবোৰ জাষ্ট ছল্ভ কৰিলে উইচ ইজ দ্য চাউথ মষ্ট কণ্টিনেণ্ট দ্য ৱৰ্ল্ড যদি এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে বা এনেধৰণৰ যিবোৰ মানে এইবোৰ আপোনাৰ ধৰি লওক মই থাৰ্ড গ্ৰেড আৰু থাৰ্ড গ্ৰেড লেভেলৰ এইবোৰ কুৱেশ্যন হয় আপোনালোকে গম পাই চাগে কিন্তু কেনেধৰণৰ এতিয়া মেইনছ এক্সামত কি সুধিব কথাটো সেইটোৱে হ'ল মেইনছ এক্সামত কি সুধিব বাৰু এইটো মেইন কথা হৈ গ'ল এতিয়া মেইন কথাটো আপোনালোকক মেইনছ এক্সামত কি সুধিব মই জনাই দিব বিচাৰিছোঁ ধৰি লওক মই সুধিলোঁ ইয়াত সুধিছিলে দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফাইটিং ডিউৰিং দ্য ৰিজন কি ৰিজনত হৈছিলে তো ইয়াত ডাইৰেক্টলি আপোনালোকৰ শ্বৰ্ট নোট দি দিব থাৰ্ড গ্ৰেডৰ যোনটো এক্সাম হ'ব আপোনালোকৰ মেইনছ এক্সামটো ইংলিছত হ'ব গতিকে মেইনছ এক্সামটো আপোনালোকে ইংলিছত দিব কিন্তু গ্ৰেড 4ৰ যিসকল থাকিব গ্ৰেড 4ৰ ক্ষেত্ৰত মেইনছ এক্সামটো আছামিছত হ'ব আৰু মেইনছ এক্সামত কি ধৰণৰ কুৱেশ্যন থাকিব আপোনালোকৰ ধৰি ল'লোঁ মই এটা পানিপট ৱাৰ ফাৰ্ষ্টত পানিপটৰ যুদ্ধটো অকণমান ইংলিছত লিখিব দিলে শ্বৰ্ট নোট দি দিলে মানে অলপ আপোনাৰ তাতে ধৰি লওক আপোনাৰ 5 মাৰ্ক এটা আছে এক্সপ্লেইন লিখিব লাগিব যেনেকৈ মেট্ৰিক এক্সাম হাই ছেকেণ্ডেৰী এক্সাম আপোনালোকে যেনেকৈ দিছিলে এক্সপ্লেইন কৰিছিলে তেনেধৰণৰ এক্সপ্লেইন লিখিব লাগিব কিন্তু ইংলিছৰ ক্ষেত্ৰত কি আহিব এতিয়া বহুতে কথা কয় ইংলিছৰ ক্ষেত্ৰত APSCটো ৰচনা দিয়ে আহিব পাৰে 100% ইয়ৰ এনি লাইফ আহিব পাৰে ফিজিকেল এক্সাৰচাইজ দি দিলে ছাপ'জ ফিজিকেল এক্সাৰচাইজ ইয়ৰ এমি লাইফ তাৰপিছত আপোনাৰ ফ্লাড ইন আছাম দি দিলে তাৰপিছত আপোনাৰ 20 মাৰ্কছ বা 10 মাৰ্কছ দি দিব তাৰ ভিতৰত যিমান সুন্দৰ লিখিব পাৰে তাৰ ওপৰত আপোনাৰ মাৰ্ক দিয়া হ'ব যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে ভাল হ'ব কিন্তু যিসকল আছামিজ মিডিয়ামৰ কাৰণে ষ্টুডেণ্টকেইটা আছে তেওঁলোকৰ কাৰণে মানে কি হৈ যাব মেইনছ এক্সামৰ কাৰণে বহুত মানে অসুবিধা হ'ব গৈ আছে থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত কিন্তু ফ'ৰ্থ গ্ৰেডৰ সকলৰ প্ৰব্লেম নাই কাৰণ তেওঁলোকে অসমীয়াত লিখিব কিন্তু প্ৰব্লেমৰ কথা মেইন যদি নলেজেই নাথাকে সেইটো বিষয়টোৰ ওপৰত নলেজেই নাই কেনেকৈ বনাই লিখিব পাৰিব হয় অলপ চলপ নলেজ থাকিলে বনাই পেলাই লিখাটো ইমান ডাঙৰ কথা নহয় পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব দেখা পোৱা যাব এই এক্সামত কাৰণ এতিয়া উপায় নাই বন্ধুসকল গম পাইছে কি এডিআৰই 2.0ৰ কাৰণে বহুত বেছি কেণ্ডিডেট প্ৰায় আপোনালোকৰ 10 লাখ 12 লাখ কেণ্ডিডেটে ৰৈ আছে যে এডিআৰই 2.0 কেতিয়া ওলাব আমি এপ্লাই কেতিয়া কৰিম আৰু পঢ়াৰ ভিতৰত বহুত কেণ্ডিডেটে কোচিং লৈ পেলাই পঢ়ি আছে ভাবকচোন বাৰু গতিকে ইমান কেণ্ডিডেটৰ ভিতৰত আপোনাৰ কাট অফ ৰেংক 100/100 ইমান যোৱা চান্স আছে 95টো আপেই মাৰিব জেনেৰেলৰ ক্ষেত্ৰত সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে মেইনছ প্ৰিলিম আৰু ইণ্টাৰভিউ দিব যাতে কেণ্ডিডেটৰ লেভেলটো মানে পাৰ্চেণ্টেজ টেগটো মিনিমাম লেভেলত থাকিব পাৰে তাতে কোনো পিছলৈ কোনো অসুবিধা নাই সেইকাৰণে অলপ এক্সামটো অলপ টাফ কৰি দিছে APSC লেভেলৰ ভয় নাখাব বন্ধুসকল একো ভয় খোৱা বস্তু নহয় জাষ্ট আপোনালোকে পঢ়া শুনাটো ধুনীয়াকৈ ৰেগুলাৰলি কৰি থাকক আমাৰ ওচৰত মাত্ৰ 2 মাহমান সময় 2 মাহ নাই 1.5 মাহমান সময় আছে আৰু এই 1.5 মাহ সময়ৰ ভিতৰত আপোনালোকৰ কমপ্লিট কৰিব লাগিব ঠিক আছে গতিকে আপোনালোকে চাব পাৰিছে এইটো কেইটামান কুৱেশ্যন আছিলে মোৰ আপোনালোকৰ লগত যদি আপোনালোকে বিচাৰে কুৱেশ্যন পেপাৰটো মই PDF বনাই দি দিম এইবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰক এইটোতো বহুত ইজি আছে উইচ ইজ দ্য ফলোয়িং ইজ নট দ্য ফল্ক ডান্স অফ আছাম মতলব কোনটো নহয় কিমান ধুনীয়া ধুনীয়া প্ৰশ্ন আহিছিলে এইটো এটা এক্সামৰ হয় নন টেকনিকেল এক্সামৰ হয় পেপাৰ ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে আপোনালোকৰ কাৰণে জেৰক্স কৰি আনিছোঁ ভালকৈ বুজাবৰ কাৰণে যাতে আপোনালোকে মেইনছ আৰু প্ৰিলিমছ এক্সামৰ এডিআৰই মানে 2.0ৰ কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰে
আৰু বন্ধুসকল মই ট্ৰাই কৰি আছোঁ যে আপোনালোকক ADR 2.0 কেইটামান ক্লাছ আগবঢ়াম আৰু কেতিয়াবা নোটছ অলপ আছে মোৰ তাত আপোনালোকক শ্বেয়াৰ কৰি দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে 100% আপডেটবোৰ পাই থাকিব আৰু আপোনালোকৰ ADR এডমিট আহিলে আপোনালোকে আপডেট পাই যাব ঠিক আছে বন্ধুসকল ইমানেকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত মই বাকি আপডেটবোৰ আপোনালোকক দি দিম আৰু আপোনালোকে প্ৰিপাৰেচন লেভেলটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক বন্ধুসকল তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিবৰ কাৰণে মানে সুবিধা হ'ব ঠিক আছে এবাৰ কিন্তু ADR এক্সাম একদম ইজিকে নল'ব বন্ধুসকল বহুত বেছি হাৰ্ড হ'ব গৈ আছে আৰু এই হাৰ্ড এক্সামত কোৱালিফাই কৰিবৰ কাৰণে হাৰ্ড লেভেল পঢ়িবও লাগিব ঠিক আছে ইমানে সামৰণি মাৰিছোঁ ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব